হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ চবেই ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোক সকলোকে এডভান্স ঈদ মুবাৰক। ঈদ আহিয়েই গ'ল নহয় জানো, আৰু মাত্ৰ মাজত এটা দিন আৰু তাৰপিছতে আমাৰ পবিত্ৰ ঈদ। আৰু ঈদ মানে আনন্দ আৰু ঈদ মানে নতুন নতুন কাপোৰ নহয় জানো, আৰু ঈদ মানে গিফ্ট, এজনে আনজনক গিফ্ট দি সৰু সুৰা বস্তু দি আমি হেপ্পী হৈ যাওঁ আৰু এনেকৈ মিলা প্ৰীতিৰে পাৰ কৰোঁ আমাৰ পবিত্ৰ ঈদ। আৰু এনেকৈ আমাৰ মিফচাও বহুত কিবা কিবি গিফ্ট পাইছে, বাট তাৰ মাজেৰে কেইটামান গিফ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে বলক মিফচাক কোনে কোনে কি গিফ্ট দিলে চাওঁ এতিয়া। আৰু এইটো গিফ্ট দিছে মিফচাৰ নানুৱে। এইটো অৰ্ডাৰ কৰিছিল হোপকচৰ পৰা আৰু ইয়াত হোপকচৰ কাপোৰ বহুতে ভাল থাকে আৰু এইটো ফ্ৰক অৰ্ডাৰ দিছিলে, মানে তাইৰ নানুৱে দিছে এইযোৰ ড্ৰেছ। এয়া চাওক কিমান কিউট, আৰু কালাৰটো গ্ৰে কালাৰ হয়, এটা পাৰ্টি ৱেৰ ড্ৰেছ। আৰু এয়া ষ্টাৰ বনোৱা আছে এনেকৈ ক্লেট, এয়া চাইছেনে, ইয়াত ইমান ধুনীয়াকৈ ডিজাইন কৰা আছে। আৰু এইটো হৈছে বেক চাইডটো বহুতে কিউট আৰু বহুতে ধুনীয়া কাপোৰযোৰ। আৰু ইয়াত ভালকৈ কালাৰটো অহা নাই যদিও বহুতে ধুনীয়া কিন্তু। আৰু ইয়াত এনেকৈ নেট লগোৱা আছে আৰু ইয়াত এটা কাপোৰ, আৰু ভিতৰৰ কাপোৰটো বহুতে ছফ্ট হয়, কটনৰ হয় ভিতৰত কাপোৰ, ওপৰত ফেঞ্চি লাগিলেও ভিতৰত কিন্তু কটন, পিয়'ৰ কটন থাকে। চব পিন্ধি বহুতে আৰাম পায় সৰু ল'ৰা ছোৱালীয়ে। আৰু এইযোৰ মিফচাৰ নানুৰ গিফ্ট। আৰু এইযোৰ লগত এয়া এটা হেয়াৰ বেল্টো আছে, এইটো ছেম মেচিং দিছে আৰু এয়া চাইছেনে, ছেমেই হয় বাট মোবাইলৰ কালাৰটো বেলেগ। আৰু এয়া অৰিজিনেল ফটো কেইকপিমানো মই দি দিছোঁ ইয়াত, কেনেকুৱা লাগিছে। আৰু নেক্সট এইটো গিফ্ট, এইটো আহিছে ফাৰ্ষ্টক্ৰাইৰ পৰা আৰু এইটো দিছে মিফচাৰ মাহীয়ে। আৰু মিফচাৰ মাহীয়ে গিফ্ট কৰিছে এইটো মিফচাৰ কাৰণে। আৰু এয়া চাইছেনে কিমান ধুনীয়া আৰু বহুতে কিউট, আৰু কালাৰটোতো আৰু বহুত ধুনীয়া, লেভেণ্ডাৰ কালাৰৰ হয় ফ্ৰকটো। আৰু ইয়াত ভালকৈ দেখা নাযায় কালাৰটো, কেমেৰাত ভালকৈ ধৰিব পৰা নাযায়, বাট ৰিয়েলত বহুতেই ধুনীয়া কালাৰটো। আৰু এইটো বেবী হাগ ব্ৰেণ্ডৰ হয়। বেবী হাগ ব্ৰেণ্ডৰ কাপোৰ বহুতেই ছফ্ট থাকে আৰু বহুত ভাল থাকে, পিন্ধি বহুত আৰাম পায় সৰু ল'ৰা ছোৱালীয়ে। মই আগতেও মিফচাৰ কাৰণে বেবী হাগ ব্ৰেণ্ডৰ বহুত কাপোৰ আনিছোঁ, চ' বহুত ভাল পাইছোঁ মই, আৰু মিফচাও পিন্ধি বহুত আৰাম পায়। আৰু ইয়াতো এনেকৈ কাপোৰ লগোৱা আছে আৰু ভিতৰত কেন লগোৱাও আছে। ভিতৰৰ কাপোৰটো একেবাৰে ছফ্ট, যিটো গাত লাগি থাকিব সেইটো পিয়'ৰ কটনৰ হয়। আৰু এয়া হেয়াৰ বেণ্ড, আৰু এইটো মেচিং দিছে আৰু ছেম কালাৰৰে দিছে। আৰু কেইটামান ফটো ইয়াত শ্বেয়াৰ কৰি দিছোঁ, আৰু কেনেকুৱা লাগিছে এই ড্ৰেছযোৰ জনাব দেই। আৰু এয়া হৈছে নেক্সট ড্ৰেছ, আৰু এইযোৰ আনিছে মিন্ত্ৰাৰ পৰা, আৰু এইযোৰ ড্ৰেছ আনিছে মিফচাৰ পাপাই। আৰু এইযোৰ ড্ৰেছ বহুত ডিমাণ্ডৰ ড্ৰেছ দেই। এইযোৰ ড্ৰেছত ইউনিকৰ্ণ আছে, আকৌ ৰেইনব' কালাৰ, চবৰে এই ড্ৰেছযোৰেই লাগে, বহুত দিনৰ পৰা ডিমাণ্ড আছিল, মানে এইযোৰ ড্ৰেছ খুজি আছিল বাট অনা হোৱা নাছিলে, বাট এতিয়া ঈদতে আনি দিয়া হৈছে। মিফচা, ইনায়া আৰু দিয়ানাৰ ছেম ড্ৰেছ এইবাৰ ঈদত। আৰু এই ইউনিকৰ্ণ, আৰু ইয়াতে কালাৰো ৰেইনব' কালাৰ, চ' সিহঁত বহুত হেপ্পী। আৰু ইয়াতে এনেকৈ কাপোৰ লগোৱা আছে আৰু কটনৰ হয় ভিতৰতো, আৰু ওপৰৰ নেটটো বহুত ছফ্ট হয়। সৰু ল'ৰা ছোৱালীক ছফ্ট ড্ৰেছেই পিন্ধাব লাগে, ওপৰত ফেঞ্চি যেন লাগিলেও ভিতৰত কিন্তু কটনৰ কাপোৰ থাকে, বহুত ছফ্ট থাকে। আৰু ঈদততো অলপ জাক জমক লাগেই নহয় জানো। আৰু এয়াই মিফচাৰ গিফ্ট, আৰু আছে বাট সেইবোৰ আৰু শ্বেয়াৰ কৰা হোৱা নাই, এই কেইযোৰেই শ্বেয়াৰ কৰি ল'ম। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ পৰা কোনযোৰ ড্ৰেছ আপোনালোকৰ ভাল লাগিছে সেইটো কমেণ্টত জনাব দেই। বাই বাই।